আজি ৰেচম উদ্যোগৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। ৰেচম উদ্যোগ অসমৰ প্ৰাকৃতিক পৰিৱেশত যথেষ্ট অনুকূল। এৰী, মুগা, পাট আৰু টচৰ বাবে পলু পোহা হয়। পতংগজাতীয় প্ৰাণী মুগা ৰেচম পলুৰ দ্বাৰা উৎপাদিত সোণালী ৰঙৰ মুগা ৰেচম অসমৰ বাবে একচেটিয়া। মুগাই 2007 চনত ভৌগোলিক সূচক GI চিহ্ন লাভ কৰিছিল। মুগা ৰেচম কেৱল কাপোৰেই নহয়, ই কৃষ্টি, সাংস্কৃতিক পৰম্পৰা, গৌৰৱ আৰু অৰ্থনৈতিক ঐতিহ্যৰ প্ৰতিনিধিত্ব কৰে। সোণালী সূতা মুগাক লৈ আজিও অসমে গৌৰৱ কৰিব পাৰে। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ ফলত মাটিৰ নাটনি হোৱাত প্ৰাকৃতিকভাৱে হোৱা মুগাৰ খাদ্য গছবোৰ কাটি ঘৰ-বাৰী আৰু খেতি কৰিবলৈ লোৱাত মুগা শিল্পৰ প্ৰচলন কমি আহিছে। হয়, বৰ্তমান 12খন মুগা পামে প্ৰশিক্ষণৰ সুব্যৱস্থা কৰিছে। শতকৰা 80% গাঁৱত গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি ৰাখিছে। যোৰহাটৰ লাডৈগড়, ওদালগুৰি, বকো, কামৰূপ, উত্তৰ লখিমপুৰত ক্ৰমে গৱেষণা কেন্দ্ৰ আৰু খোলা ভঁৰাল স্থাপন কৰিছে। মুগা উদ্যোগৰ বৈশিষ্ট্য হৈছে মুগা অসমৰ গৌৰৱ, কৃষ্টি আৰু জাতীয় সম্পদ। অসমৰ হাবিত যথেষ্ট পৰিমাণে মুগাৰ খাদ্য বৃক্ষ আছে। কৃষি কৰ্ম চপোৱাৰ পাছত আজৰি সময়ত মুগা পুহিব পাৰি। ই এক হ্ৰস্বম্যাদী আৰু কম সময়ৰ ভিতৰতে উৎপাদন কৰি অধিক অৰ্থ লাভ কৰে। মুগা পুহিবলৈ অধিক ধনৰ প্ৰয়োজন নাই। মুগা গাঁৱলীয়া অৰ্থনীতিত কৰ্মসংস্থাপনৰ উৎস। উৎপাদনৰ বাবে কৰণীয় আছে। মুগা সূতাৰ উৎপাদন আৰু ইয়াৰ মান প্ৰধানতঃ নিৰ্ভৰ কৰে মুগা খাদ্য বৃক্ষ, নিৰোগী সঁচ, পলু পালন পদ্ধতি, পলু পালন ঋতু, পাৰিপাৰ্শ্বিক জলবায়ু, বাঁহ বন্ধা বা পলুৰ জালি, লেটা মৰা আৰু শুকোৱা পদ্ধতি আৰু সংৰক্ষণ, সূতা কটা পদ্ধতি আৰু আহিলা পাতি। মুগা পলুৰ খাদ্য। মুগা পলু বহুভক্ষীয় আৰু খোকোৱা প্ৰাণী। ই বিভিন্ন জাতীয় বৃক্ষৰ পৰা পাত ভক্ষণ কৰে। ইয়াৰে চোম আৰু শোৱাল প্ৰধান। ইয়াৰ উপৰিও দীঘলতি, মেজাংকৰি, বগৰী চম্পা, ভোমলতি, পাটিহুণ্ডা, পানচম্পা আদিয়েই প্ৰধান। ইহঁতে এইবোৰৰ গছৰ পাত খাই জীয়াই থাকে। পলু পালন পদ্ধতি। মুগা অৰ্ধপোহনীয়া বহুচক্ৰী পলু। ইয়াক বছৰত 5-6 মাহ পুহিব পাৰি। পলুৰ সম্পূৰ্ণ জীৱন চক্ৰ এবাহ বোলা হয়। আধুনিক পদ্ধতিৰে পলু পালন কৰা হয়। পলুৱে 5ম স্তৰৰ অন্তত খাবলৈ এৰি পৈণত অৱস্থা প্ৰাপ্ত হৈ লেটা বান্ধিবলৈ আৰম্ভ কৰে। 48 পৰা 72 ঘণ্টাৰ ভিতৰত মুগা পলুৰ খোলা বন্ধা কাৰ্য সম্পন্ন হয়। অসমত বছৰি প্ৰায় 101 কোটি মুগা খোলা উৎপন্ন হয়। অসমীয়া তিৰোতাই মুগাৰ মেখেলা চাদৰ, ৰিহা, হাচটি পূৰ্বৰে পৰা ব্যৱহাৰ কৰি আহিছে। পুৰুষসকলেও আগৰ দিনত মুগাৰ চুৰিয়া, পাগুৰি, চাপকন আদি পিন্ধিছিল। মুগা কাপোৰ অসমৰ জাতীয় জীৱনৰ অপৰিহাৰ্য। গতিকে সকলোৱে মুগা পালন আৰু সংৰক্ষণত জড়িত হৈ স্বাৱলম্বী হোৱা উচিত। ধন্যবাদ।